হেল্ল' নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ কাষত মই দিতেশ। আৰু দেখিছে আপোনালোকে একদম কুৰ্তা চুৰ্তা এনেকৈ গামোচা চামোচা লৈ দিছোঁ, কাৰণ আজি হৈছে মোৰ ভাগিনটোৰ মুখত ভাত দিয়া, মানে অন্নপ্ৰসন। চ' অন্নপ্ৰসন ন, গতিকে তেনেকৈ কাপোৰ কানি পিন্ধি লৈছোঁ, কাৰণ যিহেতুকে মই মামা হয়, ময়ে ভাত খাব লাগিব, নহ'লে অন্নপ্ৰসন আধৰুৱা হ'ব। গতিকে এতিয়া যাওঁ বাহঁতৰ ঘৰত, বাহঁতৰ ঘৰ ওচৰতে। চ' এতিয়া বাহঁতৰ ঘৰত গৈ এতিয়া আমাক অকণমান ভাত খুৱাই দিওঁ, যাতে আজিৰ পৰা ডাঙৰ হয়। গতিকে এতিয়া ধুনীয়াকৈ যাওঁ আৰু যেনেকৈ অন্নপ্ৰসন আৰু কাপোৰ কানি পিন্ধি লৈছোঁ। চ' গৈ থাকোঁ আৰু আপোনালোকক দেখুৱাম কি হয়। এই গ'লোঁ বাহঁতৰ ঘৰত, যেনেকৈ পেণ্ডেল চেণ্ডেল লগাই দিছে। চ' আহি গ'লোঁ আৰু ইয়াতে সেনেকৈ ডাইনিং চাইনিং লগাই দিছে। আহি গ'লোঁ আৰু এতিয়া দেখাই আছোঁ আমাৰ টিকলাটোক দেই গাইছ, আমাৰ টিকলাটোক দেখাই আছোঁ এতিয়া। This is আমাৰ টিকলা। বজং এইটো ইয়াৰ আজি হৈছে অন্নপ্ৰসন। গাইছ আজি হৈছে অন্নপ্ৰসন। এইফালে খানা ৰেডি হৈ গ'ল, এয়া ধুনীয়াকৈ কলপাত দি থৈছে। ইয়াত কিনো আছে চাওঁচোন গাইছ। ইয়াতে আছে মুড়িঘণ্টা, ইয়াতে আছে দালি, ইয়াতে আছে মাছৰ জোল, আৰু ইয়াতে আছে মাংস। গাইছ ধুনীয়াকৈ খানা পুৰা ৰেডি হৈ গ'ল। আৰু এতিয়া আমাৰ ভুচুংকাৰ গা ধোৱা সময় হৈ গ'ল। চাওকচোন একদম গামোচা চামোচা লগাই গা ধুৱাই আছে। চাওকচোন ইমান মৰম লাগিছে হয়নে গাইছ। মাকে গাটো মচিল, গা ধুৱাই দিলে জানো? দিলে পানী দিলে নহয়। এইফালে ৰান্ধনী ঘৰ ৰন্ধা চলি আছে। গৰমত চিকেন বাকীখিনি বনোৱা হ'ল, এতিয়া চিকেনটো বনি আছে। এতিয়া কি ধৰে এতিয়া গা পা ধোৱাৰ পাছত অন্নপ্ৰসনৰ দিনা যি নিয়ম হয় বস্তু ধৰিবলৈ দিয়ে। চ' এতিয়া চাওঁ কি বস্তু ধৰে হাতত। পইচা আছে, ধান আছে, তামোল পাণ আছে, কিতাপ আছে, লগতে আৰু চাওঁ এতিয়া কি ধৰে আমাৰ ভুচুংকায়ে। তিনিবাৰ দলাখনতে বহাই দিম। কিতাপখন ইয়াৰে একেলগে হ'ব, পঢ়া লিখাতে হয়। এবাৰহে দিম কেই নম্বৰ Bye-bye. Bye-bye.
হৈছে ফাইনেল টাইম, যি প্ৰথমবাৰৰ বাবে মুখত ভাত দিব। এতিয়া কান্দে নে কি কৰে, প্ৰথমতে পায়স অকণমান খুৱাই দিছে, চাওঁচোন কি ৰিয়েকশ্যন দিয়ে। পায়সখন খাওঁতে বাৰু ভালেই পাইছে, কিন্তু এতিয়া যি মাংস আছে, মাছ আছে, অলপ অলপ লগাই দিব লাগিব মুখত। চাওঁ এতিয়া কি হয়। পানী অকণ খুৱাই দিয়ে পানী খুৱাব সেইটো পানী খোৱা পানী দেই নিয়ম মুখত লগাই দিয়ে পানী অকণ চুৱাই দে কি খাই পাইছো চবতে মিলে খাব নোৱাৰে আজি সান্দক দে জ্বলা পোৱাৰ পিছত পায়স এটা খুৱাই দিলে ৰসগোল্লা আছে নহয় নাই একো নহয় এনেই অকণ খাব লাগে পোৱালি প্ৰথম জিভাত মানে দিব নালাগে এনে চেলকাই দিবহে কিবা 7 বাৰ এনেকে এনেকে কৰে ন কি এয়া এতিয়া ভাত মুখত যাব প্ৰথম ভাত দেই এতিয়া প্ৰথম ভাত যাব 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 হৈ গ'ল সোমাইছে মুখত সোমাইছে একো নহয় যাব দে লাগি ধৰিব নাজানে নাই তো গাইজ ভাত খুৱাই দিলোঁ ধুনীয়াকৈ, কিন্তু অকণমান কান্দি দিলে কাৰণ জ্বলাটো যিহেতুকে লাগি গ'ল। তো এতিয়া মামীয়েকে খুৱাই আছে অকণমান। হৈ গ'ল